অৱশেষত বুকুৰ মাজত সাৱটি ধৰি নয়ন নীলিমে উচুপি উঠিল আৰু এটা চুমা খাই মডেল কুইনক কি ক'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব। সমগ্ৰ অসমত কাহানিও নেদেখা এটা ঘটনা নয়ন নীলিমে কৰি দেখুৱালে। যেন নয়ন নীলিমে চিঞৰি চিঞৰি ক'ব, কুইন ভৰালী মই তোমাকেই ভাল পাওঁ, বুকু ভৰি ভাল পাওঁ তোমাক, তুমি নাকান্দিবা, তোমাৰ দুখ মই সহিব নোৱাৰো, মৰম লগা এজনী সৰু ছোৱালী তুমি। 16 ডিচেম্বৰত ৰাইজক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, কিন্তু তুমি কান্দি থকা দেখি ৰ'ব নোৱাৰিলোঁ। দৌৰি দৌৰি আহিলোঁ ষ্টুডিঅ'লৈ আৰু লাইভ টিভিত চিঞৰি চিঞৰি মোৰ অন্তৰে আজি কৈছে যে কুইন ভৰালী মই তোমাকেই ভাল পাওঁ আৰু তোমাকেই মই বিয়া পাতিম।